ইমান ঠাণ্ডা লাগিছে, অকণমান ৰ'দত ৰখি লৈছোঁ। ৰ'দটো অকণমান লাগে ন ৰাতিপুৱা। এতিয়া লাহেকৈ যাম আৰু লাঞ্চ প্ৰিপেৰেশ্যন কৰিবলৈ। কি বনাওঁ তাকে চিন্তাও কৰি আছোঁ আজি। ৰ'দৰ পৰা ভিতৰলৈ যাবই মন নাযায়, ইমান ঠাণ্ডা লাগিছে আৰু চৰ্দিও লাগি আছে। যাবতো লাগিবই পেটটোৰ কাৰণে। ব'লক মোৰ লগত আজি কিটচেনলৈ যাওঁ, কি বনাওঁ চাওঁগৈ। পালেং শাকখিনি ধুই ল'লোঁ, ধুই পেলাই তাৰ ঠাৰিকেইডাল কাটি লৈছোঁ। মানে ঠাৰিকেইডাল নিদিলেও হ'ব, অকল পাতকেইখিলাহে লাগে। সেইটো কাৰণে বইল কৰি ল'ব লাগিব প্ৰথম যে। বইল কৰোঁতে মানে আপোনাৰ বেলেগ একো দিব নালাগে, অকল পানী অকণমান দি বইল কৰি ল'ব লাগিব। তাতে মই কাজু কিচমিচ এনেকৈ দি দিম, তেতিয়া মানে পেষ্টটো মানে যিটো বহুত স্মুথ আৰু মানে একদম ৰিচ টাইপৰ হ'ব, খাই ভাল লাগে আৰু। এইফালে যে ঠাণ্ডা ফ্ৰিজৰ পানী এবটল বেলেগকৈ মই বাতি এটাত উলিয়াই থৈছোঁ। এইখিনি যেতিয়া বইল হৈ যাব তাত মই এইখিনি দি দিম, তেতিয়া মানে কালাৰটো চেঞ্জ নহয়। তেনেকৈ বনালে একদম গ্ৰীণ হৈ থাকিব, বহুত ধুনীয়া লাগে মানে। তাৰপিছত এইখিনি মই মিক্সিত পেষ্ট কৰি ল'ম। আৰু আপোনালোকে যিসকলে মোক ইউটিউবত চাই আছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই, মোৰ তেতিয়া ভিডিঅ' বনাবলৈ ভাল লাগিব। আৰু যিসকলে ফেচবুকত চাই আছে তেওঁলোকেও লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু ফ'ল' কৰি দিব মোৰ প্ৰফাইলটো দেই। আৰু এয়া ৰচুন আৰু আদা অকণমানো দি দিলোঁ মিক্সাৰত। জলকীয়াও দিলোঁ, জলকীয়া 2-3টামান জলকীয়াও দি দিছোঁ। বেলেগকৈ একো নিদিওঁ, পিঁয়াজ চিয়াজ। এতিয়া এই ক্ৰীম লৈছোঁ মই, দৈ লোৱা নাই। এনেই দৈ দিয়ে বাৰু, মোৰ দৈ নাই কাৰণে ক্ৰীমেই দিছোঁ। যিখিনি গুড়া মছলা দিম সেইখিনি এই ক্ৰীমত এনেকৈ পেষ্ট কৰি পেলাই দিম, মিলাই পেলাই, বেলেগকৈ নিদিওঁ তাৰমানে। ইয়াত গোটা জিৰা কেইটামান, তাৰপিছতে কাটি লোৱা ৰচুন কেইফুটামান আৰু শুকান জলকীয়া 2টা তেলত দিম। বেলেগ একো নালাগে দিবলৈ, এইকেইটা দিলেই হৈ যাব। অকণমান লৰাই চৰাই তাৰপিছতে আৰু যিখিনি মছলা মই পেষ্টটো যে ক্ৰীমৰ লগত বনাই থৈছিলোঁ, মোৰ অলপ ডাঠ হ'ল দেই, সেইকাৰণে এৰাই নাই। অকণমান পানী দি আপোনালোকে পাতলা কৰি ল'ব। আমুল ক্ৰীম আছিলে এইখিনিত, সেইটো কাৰণে বেছি মানে ডাঠ হৈ আছে আকৌ। অকণমান পানী দি মই পাতল কৰি ল'লোঁ। তাৰপিছত যেতিয়া পালেঙৰ পেষ্টটোৰ লগত এইখিনি মিলি যাব যে, কালাৰটো যে কি ধুনীয়া হয় নহয়, বিৰাট মানে ধুনীয়া হয়। কি ধুনীয়া গোন্ধাই আছে। আপোনালোকে যে গৰম মছলা মানে লং ইলাচি ডালচেনি সেইটোও তেলত দিব পাৰে দেই, মই আকৌ নাই দিয়া। মোৰ নাছিলেও বাৰু, পাউদাৰ আছিলে, পাউদাৰ নাই দিয়া। আৰু কচুৰি মেথি এই ডিছটোত দিলে ভাল লাগিব। কচুৰি মেথি লাষ্টত দিম বাৰু। আৰু মই যে কেঁচাকৈ দিছোঁ দেই পনীৰটো, ফ্ৰাই কৰি মই ভাল নাপাওঁ। আপোনালোকে মন গ'লে ফ্ৰাই কৰিও দিব পাৰে। মই মোৰ টাইপত বনাইছোঁ কাৰণে মই কেঁচাকৈ ভাল পাওঁ তাৰমানে পনীৰটো তেনেকৈ দি ল'বলৈ। এয়া চাওক কিমান ধুনীয়া হৈছে ন দেখিবলৈ। আমি বাৰু ভাতৰ লগতে খাইছিলোঁ, আৰু পনীৰ নান বা ৰুটি পৰঠাৰ লগতো ভাল লাগিব। আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি